এয়া মনোজ দা নমস্কাৰ আমি গৈ আছোঁ জোনাই মনোজ ভাই ঘৰলৈ গৈছোঁ মনোজ ভাই আপোনাৰ চাইডে ব্লগটো মই ক'ত পাই আছোঁ ৰাতি চব দেখা যাম আমি এতিয়া বৰ্তমান আছোঁ ডুমডুমা তিনিচুকীয়া জিলাৰ ডুমডুমাত আছোঁ তো গৈ আছোঁ আমি মনোজ ভাই ঘৰলৈ তো দেখাম আপোনাক সম্পূৰ্ণ ভিডিঅ'টো বগীবিল ব্ৰিজ পাবলৈ এতিয়া আমি আহিছোঁ বকুল বাইপাছ এইটো চাওক বাইপাছটো আমাৰ বাইক চাওক এখন কেনেকৈ খাৰা হৈছে এখন চাওক কেনেকুৱা তাৰপিছত আমি আহিছে এতিয়া যাম আমি বগীবিল ব্ৰিজ পামগৈ ছাৰ ন বগীবিল ব্ৰিজ পামগৈ ব্ৰিজৰ পৰা গৈ থাকিম আমি ৰাতি গৈ থাকিম আজি তো আপোনালোকে চাই থাকক ভিডিঅ'টো মনোজ ভাই ঘৰ নোপোৱালৈকে বন্ধুসকল পাই গ'লো আমি বগীবিল ব্ৰিজি মানে বগীবিল দলং ইংলিছত চব পুছ কৰি দিব হা আমি বগীবিল ব্ৰিজ পাই গ'লো দলং ইয়াত আছোঁ আমি বগীবিল দলঙত পাই গৈছোঁ এতিয়া লোকেশ্যনটো পালোঁ বৰ্তমান আমি গৈছোঁ এতিয়া চাই থাকক ভিডিঅ'টো মনোজ দাৰ এইফালৰ পৰা এনেকৈ যায় কি হয় এনেকৈ যায় এইডোখৰত আছে মনোজ দাৰ ৰাস্তাতে কেঁচা গলি আছে অকল মনোজ দা ঘৰত পাই গ'লোহি ভাল লাগিব আজি পুৰা গান বজাই আছে মনোজ দা এইটো ঘৰটো চাওক তাত আছে মনোজ দা ঘৰত পাই সোমাই যাওঁ আমি এতিয়া অলপ মিঠাই চিঠাই লওঁগৈ মিঠাইও নাই অকণমান তো আহি কিনে আপোনাৰ মনোজ দা অকণমান দম চম দিওঁ পাই যাওক ভিডিঅ'টো তো সোমাই গ'লোঁ আমি গেটৰ পৰা অলপ পানী হৈছে এইফালে কিনে এইফালে আপোনাৰ গৈ আছোঁ তাৰপিছত এইফালে আছে আপোনাৰ নাৰ্চাৰী মনোজ দা ভাগৰ ভিতৰৰ ভাগটো অকল চাইডে এইফালে মনোজ দা ফটো আছে তাৰপিছত এইফালে আছে এখন চাৰ্টিফিকেট আছে মনোজ দা ভাগৰ ইউটিউবৰ পোৱা তাৰপিছত আকৌ এইফালে আছে আপোনাৰ এখন আটকুৰা ধুনীয়া ফটো আছে তাৰপিছত এইফালে আছে কস্তুৰী এইফালে আছে আপোনাৰ এখন আকৌ মনোজ ভাই এইফালে আছে মনোজ ভাই এইটো মনোজ ভাই এইফালে 1 লাখত আকৌ মনোজ ভাইৰ তাৰপিছত এইফালে আছে 1 লাখত মনোজ ভাইৰ তাৰপিছত আছে এইফালে আপোনাৰ মনোজ দা আৰু বৌ কস্তুৰী তাৰপিছত এইফালে আছে আপোনাৰ মনোজ দা আৰু কস্তুৰী তো এইটো কাপ এটা গিফ্ট দিয়া চাগে এইটো গিফ্ট দিয়া কাপ এটা আছে মনোজ দা পিকচাৰ দিয়া আছে মনোজ দাৰ লগতে আছোঁ মই এইফালে মনোজ দা বহি আছে মনোজ কিবা এটা কৈ দিম নমস্কাৰ ভাল লাগিলে আজি অহাৰ বাবে বাকী নতুন চেনেল নেকি নতুন চেনেল নুমলছ ব্লগ নামটো কি নুমলছ ব্লগ আৰু আপোনালোকে অকণমান সহায় জনাব মৰম চৰম দিব নতুন চেনেল হিচাপে এনেকৈ যাতে ভালদৰে ভিডিঅ'বোৰ বনাই যাবলৈ উৎসাহ পায় আৰু ভাল ভিডিঅ' যাতে বনাই যায় এই আশা কৰিছোঁ আৰু আজি ভাল লাগিছে আৰু অহাৰ কাৰণে এই বিহুৰ সময়ত এতিয়া শদিয়াহে ঘৰ শদিয়া ইমান দূৰৰ পৰা আহিছে ফুৰিবলৈ এইফালে আৰু আমাৰ ঘৰতে এপাক আহিলে ভাল লাগিল বাকী আহি থকা হৈছে ইয়াত নেকি আহি থকা মানে মাজত দুবাৰ আহিলোঁ মই দুবাৰ আছে আমি যাম বাৰু শদিয়া কেতিয়াবা মিলাই ভালদৰে শদিয়া তেনেকৈ গৈছোঁ বুলিও ক'ব পাৰি কিন্তু এনেকৈ ভালকৈ যোৱা নাই বাৰু আজিলৈকে এবাৰমান যাব লাগিব ভালদৰে ঘূৰা পকা কৰিবলৈ ভাল লাগে শদিয়া বুলি ক'লেই কিবা এটা আৰু চাই থাকক ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন চেনেল মই আৰু ভাল দিম ব্লগ আৰু ষ্টাৰ্ট দিছোঁহে প্ৰথম বেছি দিন নাই হোৱা মাহ হিচাপে বছৰটো নাই হোৱা মাহ হিচাপে হৈছে কেইমাহ হৈছে নকওঁ আৰু ভাল দিম মই ব্লগ 60 নুমলছ ব্লগ ভাল লাগিলে মনোজ দাৰ ঘৰত আহি বৌ আছে এইফালে ধন্যবাদ বৌ পিছফালে আছে নেকি শিৱসকলক দেখাই দিছোঁ কস্তুৰী আছে এইটো কস্তুৰী হয় বৌ আছে মনোজ দা বৌ কিবা শাৰী আছে চাগে বান্দা শাৰী আছে নমস্কাৰ বহুত ভাল লাগিছে ইমান শদিয়াৰ পৰা আহিছে ভাল বতৰতে আহিছে ৰ'দ দি আছে নহ'লে এইকেইদিন আমাৰ ইয়াত বহুত বৰষুণ দি আছিলে ভাল লাগিছে
ধন্যবাদ। মনোজ দা এখন বাইকখন আমাৰ বসন্তীখন মনোজ দা এইফালে আছে। মনোজ দা বসন্তীখন মনোজ দাৰ FZ পূৰা মডিফাই কৰি দিছে। এইটো নাম্বাৰ প্লেটটো আগতে লগাই দিছে। ভাল হৈছে এখন নাৰ্চাৰীখন। ইয়াতো নাৰ্চাৰীখন অলপ বদলাই দিলে নেকি, এইফালে বনাই দিছে। গছপুলিখন উঠাই দিলেচোন। আমি উঠি দিওঁ মনোজ দা। ঠিক আছে, ভাল লাগিল বাৰু। ভাল লাগিল। আহিম আকৌ কেতিয়াবা। আকৌ আহিব। দিয়া চেক ঠিক এটা। আচ্ছা যাওঁ দেই চৰি যাওঁ। বাই 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 ভাল লাগিল মনোজ আকৌ আহিম দে কেতিয়াবা। আমি এতিয়া বিদায় ল'ব লৈছোঁ মনোজ দা ঘৰৰ পৰা। আহিলে বহুত ভাল লাগিলে মনোজ দাক। আমাৰ ব্ৰ শদিয়া আজি গৈ আছোঁ আকৌ ৰিটাৰ্ণ আমাৰ শদিয়া শদিয়া। আমি জোনাত আহি লগ পালোঁ মনোজ দা। বহুত ভাল লাগিলে আহি লগ পাই। এনেকুৱা ফ্ৰী মই ভবা নাছিলোঁ। মই ভাবিছিলোঁ অলপ ইমান ফ্ৰী নহয় নেকি, কিন্তু নহয় তেনেকুৱা মনোজ দা যেনেকুৱা ভিডিঅ'ত ফ্ৰী তেনেকুৱাই ফ্ৰী বহুত মানুহজন। আপোনালোকে আহিব কেতিয়াবা। নাৰ্চাৰীত থাকেই, নাৰ্চাৰীখন নতুনকৈ ৰাস্তা কিনাৰত নিব। আমি আমাৰ শদিয়ালৈ মই আমন্ত্ৰণ কৰিছোঁ এবাৰ, নিশ্চয় যাব তেখেতে। ভিডিঅ'টো বহুত কষ্টত বনাইছোঁ, বহুত বৰষুণৰ তিতি প্লিজ আপোনালোকে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদত মই আজি ঘৰলৈ বুজিব। আপোনালোকৰ আশীৰ্বাদত মই আৰু ভাল ভাল ভিডিঅ' দিম আৰু বহুত ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মাত্ৰ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ প্ৰয়োজন। ধন্যবাদ বন্ধুসকল।